এই বছৰ ছেপ্টেম্বৰ মাহৰ লাষ্টলৈ আহি আছে iPhone 13 হয় ঠিকেই হৈছে এপল A15 চিপছেটৰ সৈতে আহি আছে iPhone 13 বা iPhone 12s যি কেপেবল হ'ব 1 TB অফ ফ্লেছ ষ্ট'ৰেজৰ এপলছে জানিবলৈ দিয়া মতে 2021ৰ iPhone 12s বা iPhone 13 মডেলত থাকিব ছেমছাঙৰ 120Hz প্ৰমোশ্যন স্ক্ৰীন। এপলৰ ইঞ্জিনিয়াৰিং ছ'চাইটিয়ে আৰু এটা নতুন কথা লিক কৰিছে য'ত কোৱা হৈছে এপলে ইয়াৰ আগৰ আইফোনবিলাকত ইউজ কৰি অহা আল্ট্ৰাছনিক ভাইব্ৰেশ্যন ছিষ্টেমৰ ঠাইত এতিয়া নতুনকৈ সিহঁতৰ নতুন ছিষ্টেম ইউজ কৰিব যিটোক কোৱা হ'ব টাচ ID ফিংগাৰপ্ৰিণ্ট চেন্সৰ। আপকামিং iPhone 13 বা iPhone 12ত থাকিবলগীয়া তিনিটা বিশেষ স্পেক্স হৈছে LTPO OLED ডিছপ্লে ফ্ৰম ছেমছাং, টাচ ID ফিংগাৰপ্ৰিণ্ট চেন্সৰশ্বিপ ষ্টেবিলাইজেশ্যনছ। তাৰোপৰি iPhone 13 বা iPhone 12s আহিব A15 চিপছেটৰ সৈতে। A15 চিপছেট বনোৱা হ'ব কোৱালকম স্নেপড্ৰেগন X60 চিপছেটৰ সৈতে। জানি আচৰিত হ'ব যে ইয়াৰ আগতে অহা iPhone 10, iPhone 11 আৰু iPhone 12 Pro Max বা iPhone 12ৰ প্ৰত্যেকটো ভাৰ্চন বনোৱা হৈছিল কোৱালকম স্নেপড্ৰেগনৰ X55 চিপছেটৰ দ্বাৰা। আৰু এটা খবৰ পোহৰলৈ আহিছে য'ত জানিবলৈ দিয়া মতে আইফোন প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা আইপেড প্ৰডাকশ্যনৰ ক্ষেত্ৰত এপলে কোৱালকম স্নেপড্ৰেগনৰ চিপছেট ইউজ কৰে প্ৰচেছৰ মেকিঙৰ ক্ষেত্ৰত। এপলে সিদ্ধান্ত লৈছে যে সিহঁতৰ নিজৰ চিপছেট প্ৰডাকশ্যন কৰি বায়নিক চিপ প্ৰডিউচ কৰিব। ইয়াৰোপৰি iPhone 13 বা iPhone 12s ইউজ কৰিবলগীয়া A15 চিপছেট কেপেবল হ'ব ডুৱেল 5G ছাপৰ্টৰ কাৰণে যি বেষ্ট হ'ব 5nm প্ৰচেছৰৰ ওপৰত। দামৰ ক্ষেত্ৰত আইফোন সদায় ওপৰত থাকে কিন্তু এইবাৰ আইফোনৰ দাম 30-40% আগতকৈ কমিব বুলি জানিব পৰা গৈছে যাৰ দ্বাৰা গতানুগতিক মাৰ্কেটখনক নিজকে টক্কৰ দিয়াব পাৰে। আকৌ প্ৰশ্ন আহিব বেটেৰীৰ ক্ষেত্ৰত এইবাৰ আইফোনৰ বেটেৰী আগতকৈ কেপাচিটি বাঢ়িব। শীঘ্ৰে হৈ যোৱা ব্ৰাজিলত 2 মিলিয়ন ফাইনৰ বাবে হয়তো এপলে এটি শিক্ষা পাইছে। কাৰণটো আছিল আইফোনৰ লগত এডাপ্টৰ নিদিয়াৰ বাবে বক্সত এডাপ্টৰ নিদিয়াৰ বাবে ব্ৰাজিলে 2 মিলিয়ন টকা ফাইন কৰিছিল। এয়া হয়তো প্ৰত্যেক দেশতে হ'ব লাগে যাৰ বাবে এপলে এটা শিক্ষা পাব। আশা কৰিছোঁ আপকামিং আইফোনৰ বিষয়ে আপোনালোকে বহুত কথা জানিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। থেংক ইউ।